চৰকাৰে কি বিতৰণ কৰিছে, কেনেকুৱা সুবিধা দিছে, সেইটো মই আপোনাৰ পৰা জানিব বিচাৰোঁ। মানে আপোনালোকেতো মিডিয়া হয় নে? আপোনালোকেতো একোজন মিডিয়া, আপোনালোকেতো প্ৰত্যেকখন ডিষ্ট্ৰিক্ট, প্ৰত্যেকখন গাঁও ঘূৰি ঘূৰি আহে, হয় নে নহয়? আপোনালোকেতো নিশ্চয় গমেই পাইছে চাগে, আমাৰ যিসকল মানে অসমত যিসকল চৰকাৰী চাকৰিয়াল আছে, মাষ্টৰ আছে, হয় নে নহয়? সেইসকলেও দিছে পোনপটীয়াভাৱে কিছু আঁচনি, আৰু আমাৰ যিটো আমাৰ কণ্টেল দোকান আছে, কণ্টেল দোকানত আমি ৰেচন কাৰ্ড নোহোৱাসকলকো চাউল দিছোঁ, আৰু ৰেচন কাৰ্ড থকাসকলকো আমি 5 কেজি পৰ্যন্ত আমি মানে এজনক 5 কেজি পৰ্যন্ত চাউলটো আমি বিতৰণ কৰি দিছোঁ। কথাটো হ'ল যে মানে এতিয়াতো আপোনালোকে ভাবি আছে চাগে, হয় নহয়? আপোনালোকে এতিয়া ভাবি আছে যে ৰেচন কাৰ্ড থকাসকলে অকলে পায়। এইটো কোনো কথা নহয়, এইটো কোনো কথা নহয়। আমাৰ অসম চৰকাৰে মানে ৰেচন কাৰ্ড নোহোৱাবিলাককো মানে এই চাউলবিলাক দিয়া হৈছে, আৰু মানে ৰেচন কাৰ্ড নোহোৱাবিলাকক 1000কৈ টকাও দিয়া হৈছে আমাৰ অসম চৰকাৰে। আপুনি